দেওপানীৰ মা দুৰ্গা মন্দিৰ। বহুদিনৰ পৰাই মনত সাঁচি ৰখা এটি আশা পূৰ কৰি আজি পুৱাই আহি উপস্থিত হলোহি দেওপানী মন্দিৰত। মন্দিৰৰ দুৱাৰত প্ৰৱেশ কৰিয়েই চৌদিশে গুঞ্জৰিত হৈ থকা মংগল আৰতিৰ পবিত্ৰ ধ্বনিবোৰেই মনটোত সৃষ্টি কৰে এক গভীৰ আধ্যাত্মিকতাৰ ভাৱ। বতৰ আজি বৰষুণৰ, যদিও অন্য দিনতকৈ কোনো ধৰণে ব্যতিক্ৰম নহয় ভক্তসকলৰ উৎসাহ। বহু দূৰ দূৰণিৰ পৰা ইতিমধ্যে ভক্তসকল আহি মন্দিৰৰ দুৱাৰত, মন্দিৰৰ প্ৰাংগণত উপস্থিত হৈছেহি। সেয়ে পলম নকৰি ভৰি দুখন তিয়াই আগবাঢ়িলোঁ মন্দিৰৰ মূল ভাগলৈ। আপোনালোকে মন্দিৰলৈ আহিলে দেখিবলৈ পাব মন্দিৰত বহুতো গৰু, ছাগলী, পাৰ ইত্যাদি। এই জীৱসমূহ ভক্তসকলে দান কৰি যোৱা জীৱ। কিছু সময় মন্দিৰৰ অপূৰ্ব পৰিৱেশ উপভোগ কৰি আমি আগবাঢ়িলোঁ বন্তি জ্বলাবলৈ। মাৰ চৰণত এগছি বন্তি জ্বলাই এধানি আশীষ বিচাৰিলোঁ, যাতে জীৱনৰ সকলো বাধা বিঘিনি দূৰ হৈ মনত যাতে সৃষ্টি হয় সৎবুদ্ধি আৰু সৎচিন্তা, তাৰেই কামনা কৰিলোঁ। আৰু ৰঙা ফিটা বন্ধা গছজোপালৈ চাই ভাবিলোঁ, কত যে লক্ষ লক্ষ ভক্তই তেওঁলোকৰ আশাবোৰ, তেওঁলোকৰ সপোনবোৰ এনেদৰে মাৰ চৰণত বান্ধি ৰাখিছিল। এতিয়া আমি আহি মন্দিৰৰ একেবাৰে মূল ভাগত পাইছিলোহি। মন্দিৰৰ টিলিঙা কোবাই মা দুৰ্গাৰ সমুখ সমৰত অৱস্থিত শিৱ মন্দিৰত এধানি সেৱা জনাই আমি আগবাঢ়িছিলোঁ মাৰ চৰণলৈ। ইমানতে আমাক মন্দিৰৰ কৰ্তৃপক্ষই জনায় যে আমি বিশেষ কাৰণত মাৰ সন্মুখলৈ কেমেৰা লৈ যাব নোৱাৰিম। সেয়ে আমি এইখিনিতে কিছু সময়ৰ কাৰণে কেমেৰা সামৰি আগবাঢ়িছিলোঁ মাৰ প্ৰতিমা দৰ্শন কৰিবলৈ। কিছু সময় পাছত আমি মাৰ আশীষ লৈ আৰু হাতত প্ৰসাদ লৈ ওলাই আহিলোঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।